बरपेटा जिल्ला भारतीय जनता पार्टीनि बरपेटा रड टाउन बीजेपी मंडलनि आफादगिरि महरै परमानन्द रयखौ सायख'बाय। बरपेटा रड टाउन बीजेपी मंडलनि गोदानै आफादगिरि महरै सायख'जानायनि उनाव परमानन्द रय बिथाङा गोबां सुबुंनि हामलायथि लानानै फुंबिलि समाव हनुमान मन्दिराव फुजा होनानै बरपेटा रडनि बीजेपी मंडलनि मावखुलियाव आफादगिरि बिबानखौ लायो। गोबाव सम बीजेपी हान्जानि सासे गोख्रों मावथि महरै खामानि मावबोनायजों लोगोसे थांनाय 2015 मायथाइनिफ्राय भारतीय जनता युव मोर्चानि लेङाइ आफादगिरि जानायजों लोगोसे भारतीय युव मोर्चानि मण्डलनि आफादगिरि महरै खेबनै बिबान लाबोदोंमोन। बरपेटा रड नोगोर मण्डलनि मोन 32 बुथ कमिटिनि आफादगिरि लोगोसे नोगोर मण्डलनि मावसुमाफोरा परमानन्द रयखौ बरपेटा रड नोगोर मण्डलनि आफादगिरि मासिनि थाखाय गासैबो गनायथि होनानै हादरसानि बिसायख'थि मावख'आव दैथायहरनायनि उनाव 20 डिसेम्बर अदेबानि मैयानो परमानन्द रयखौ आफादगिरि मासिनि थाखाय गनायथि होयो। बरपेटा रड टाउन बीजेपी मण्डलनि गोदानै आफादगिरि महरै बिबान लानायनि उनाव परमानन्द रय बिथाङा फैबाय थानाय समाव बरपेटा रड नोगोर मण्डलनि गासै मावसुमाफोरखौ लानानै नोगोरनि मण्डलखौ आरोबाव गोख्रोंसिन खालामनायजों लोगोसे हान्जानि थाखाय खामानि मावगोन आरो रायजो राजाफोरनि थाखायबो खामानि मावलांगोन होनना बुङो। হয়, ভাৰতীয় জনতা পাৰ্টিৰ যি সংগঠন পৰ্ব 2024 মোক ভাৰতীয় জনতা পাৰ্টি বৰপেটা নগৰ মণ্ডলৰ সভাপতি হিচাপে মই নিৰ্বাচিত হৈছোঁ। তাৰ বাবে পোনপ্ৰথমতে মই বৰপেটা নগৰ মণ্ডলৰ 32টা বুথৰ বুথ সভাপতি আমাৰ মণ্ডলৰ অন্তৰ্গত সমূহ কাৰ্যকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক উৎসাহ যোগাই মোক এই পদবীৰ কাৰণে মোক আগবঢ়াইছিল, প্ৰস্তাৱ আগবঢ়াইছিল আৰু তেওঁলোকে পূৰ্ণ সমৰ্থন জনাই মোৰ মণ্ডল সভাপতিৰ বাবে মোৰ নামটো ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়লৈকে প্ৰেৰণ কৰিছিলে আৰু যোৱাকালি ৰাজ্যিক নিৰ্বাচনী কাৰ্যালয়ৰ পৰা মোৰ নামটো সভাপতি হিচাপে চূড়ান্ত বুলি ঘোষণা কৰিলে। তাৰ বাবে মই ৰাজ্যিক নিৰ্বাচনী কমিটিৰ লগতে দলীয় শীৰ্ষ নেতৃত্ব সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা দিনত ভাৰতীয় জনতা পাৰ্টি বৰপেটা নগৰ মণ্ডলৰ আমি আৰু অধিক শক্তিশালী কৰাৰ বাবে সকলো কাৰ্যকৰ্তাক মোৰ সতীৰ্থ যিসমূহ বুথ সভাপতি আছে সকলোকে লগত লৈ আৰু অধিক শক্তিশালী কৰাৰ লগতে দলৰ সেৱা কৰাৰ লগতে আমি ৰাইজ আৰু সমাজৰ বাবে কাম কৰি যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। দীৰ্ঘদিন ধৰি আপুনি জড়িত হৈ আছে। হয়, মই গুৰু দায়িত্ব লাভ কৰিছে। হয়, মই 2015 চনৰ পৰাই যুৱ মৰ্চাৰ উপসভাপতি তাৰপিছত দুবাৰকৈ যুৱ মৰ্চাৰ মণ্ডল সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। তাৰপিছতো মই যোৱা পৌৰসভা নিৰ্বাচনৰ পিছত কোনো দায়িত্ব নথকাকৈ মই মণ্ডল কাৰ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছিলোঁ আৰু সেইবাবেই চাগে মোক আজি ভাৰতীয় জনতা পাৰ্টি বৰপেটাৰ নগৰ মণ্ডলৰ যিসমূহ জ্যেষ্ঠ আমাৰ নেতৃবৃন্দ আছে, আমাৰ জিলাৰ উপসভাপতি বুবুল দেউৰী ডাঙৰীয়া আছে, প্ৰাক্তন মণ্ডল সভাপতি হিৰণময় গান ডাঙৰীয়া আছে, বৰপেটাৰ পৌৰপতি ৰাজেশ চৰকাৰ ডাঙৰীয়া প্ৰমুখ্যে সমূহ নেতৃবৃন্দই মোক যথেষ্টখিনি তেওঁলোকে উৎসাহ যোগাইছে। তাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।